মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। চাওঁতে আমাৰ দুৰ্গা পূজা পালেহিয়ে নহয়নে? মই ইয়াৰ দ্বাৰাই তোমালোকক দুৰ্গা পূজাৰ অলেখ শুভকামনা যাচিলোঁ। আৰু পূজাও হৈ থাকিব, আমি পূজাৰ ফূৰ্তি ফাৰ্তাসমূহো কৰি থাকিম, কিন্তু তাৰ মাজতে আমি পঢ়া শুনাও চলাই যাব লাগিব নহয়নে? যিহেতু তোমালোকৰ বাবে প্ৰথমবাৰৰ বাবে তোমালোকে এইবাৰ HSLC ফাইনেল এক্সামতো অৱতীৰ্ণ হ'বা, গতিকে তোমালোকৰ মনতো চাগে এটা ভয় লাগি আছে। কিন্তু সেই ভয়ৰ ভাৱটো আঁতৰাই তোমালোকে যদি নিয়মিতভাৱে পঢ়া শুনা কৰি গৈ থাকা, তেনেহ'লে তোমালোকে নিশ্চয় আশা কৰা মতে ফলাফল পাবা। তেনেহ'লে আজি আমি চাওঁ আহাচোন ডক্টৰ প্ৰণয়ী দত্তৰ ইণ্টাৰনেটৰ তিতা-মিঠা নামৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ। কুৱেশ্যন নম্বৰ 1, দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? উত্তৰ, কুঁৱলীয়ে 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে তাইক কম্পিউটাৰ এটা উপহাৰ হিচাপে দিছিল। কুৱেশ্যন নম্বৰ 2, ইণ্টাৰনেট কি? উত্তৰ, ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী ব্যৱস্থা। হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট। কুৱেশ্যন নম্বৰ 3, কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? উত্তৰ, কুঁৱলীয়ে প্ৰথমতে মস্কোলৈ পঢ়িবলৈ যোৱা তাইৰ বান্ধৱী চেৰেনলৈ ইমেইল কৰিছিল। কুৱেশ্যন নম্বৰ 4, পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? উত্তৰ, পূজাৰ বন্ধত কুঁৱলীহঁত দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। কুৱেশ্যন নম্বৰ 5, ভাইৰাছ কি? উত্তৰ, ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক প্ৰকাৰৰ কম্পিউটাৰ প্ৰগ্ৰাম। কুৱেশ্যন নম্বৰ 6, www বা ৱেব কি? উত্তৰ, www বা ৱেবৰ সম্পূৰ্ণ নাম হৈছে ৱৰ্ল্ড ৱাইড ৱেব। পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰে হৈছে ৱেব। কুৱেশ্যন নম্বৰ 7, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? উত্তৰ, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে মস্কোত থকা তাইৰ অন্তৰংগ বান্ধৱী চেৰনৰ খবৰ জানিব বিচৰাত চেৰনেও ইমেইলৰ জৰিয়তে সকলো খবৰ কুঁৱলীক জনালে। চেৰনে মাক দেউতাকৰ সৈতে বন্ধত ছেইণ্ট পিটাৰ্ছবাৰ্গত ফুৰিবলৈ যোৱা বহুতো ৰঙীন ফটো আৰু লগতে তাইৰ ভ্ৰমণৰ অভিজ্ঞতাও ইমেইলৰ জৰিয়তে কুঁৱলীক জনালে। 8, ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰ, ভাইৰাছ হৈছে এক কম্পিউটাৰ প্ৰগ্ৰাম যাক সৃষ্টি কৰা হয় ধ্বংসৰ উদ্দেশ্যৰে। কম্পিউটাৰৰ ক্ষেত্ৰতহে ই প্ৰযোজ্য। ভাইৰাছ মানে আকৌ কোনো বেমাৰ নহয় দেই। যিকোনো কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত ই নিজকে সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। এনে কাম মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতেই কৰা হয়। কুৱেশ্যন নম্বৰ 9, কোনে কুঁৱলীৰ কম্পিউটাৰটোত এণ্টিভাইৰাছ ছফ্টৱেৰ অন্তৰ্ভুক্ত কৰিছিল? উত্তৰ, সাৱানা বাইদেৱে। এই এণ্টিভাইৰাছ ছফ্টৱেৰ কম্পিউটাৰত যদি অন্তৰ্ভুক্ত হৈ থাকে বা তাত যদি সোমাই থাকে, তেনেহ'লে ভাইৰাছে কম্পিউটাৰটোৰ প্ৰগ্ৰেমবিলাকৰ একো অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 10, ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ, ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চেজ। কুৱেশ্যন নম্বৰ 11, কুঁৱলীৰ ভায়েকৰ নাম কি আছিল? উত্তৰ, নিয়ৰ। নম্বৰ 12, ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব এনেধৰণৰ, ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। এই কথাষাৰৰ বক্তা হ'ল সাৱানা বাইদেউ। ইণ্টাৰনেটৰ সুবিধা অসুবিধা অৰ্থাৎ সুফল আৰু কুফলৰ বিষয়ে ক'বলৈ গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। ইণ্টাৰনেটৰ বহুতো সুবিধা আছে, এই কথা আমি সকলোৱে জানো। এই সুবিধাসমূহে মানৱ সভ্যতাক
উন্নতিৰ জখলাত তড়িৎ গতিৰে অৰ্থাৎ বিদ্যুৎ গতিৰে আগবঢ়াই নিব পাৰে। ইণ্টাৰনেটৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আমি সমগ্ৰ পৃথিৱীৰ খবৰ অতি কম সময়তে ঘৰতে বহি লাভ কৰিব পাৰোঁ। এজনে আনজনৰ লগত সহজতে যোগাযোগ ৰাখিব পাৰোঁ। বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, চিনেমা, খেল, পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন খবৰ পলকতে পাব পাৰোঁ। আনহাতেদি ইণ্টাৰনেটৰ এই সুবিধাসমূহৰ বিপৰীতে বহুতো অসুবিধা বা কুফলো আছে। ছ'চিয়েল মিডিয়াৰ যেনে ফেচবুক, হোৱাটছআপ, ইউটিউব আদিৰ জগতখনত নতুন প্ৰজন্ম আজি অত্যধিকভাৱে সোমাই পৰিছে। তেওঁলোকে কিতাপৰ লগতে খেলা-ধূলা, পৰিয়ালৰ আন সদস্য তথা সমাজৰ প্ৰতি পিঠি দিয়া হৈছে। তদুপৰি ছ'চিয়েল মিডিয়াত বহু সময়ত ভুৱা খবৰ বিয়পি পৰি সমাজত সাম্প্ৰদায়িক সংঘৰ্ষ আদিৰো ভয়ানক সমস্যাৰো সৃষ্টি কৰা দেখা যায়। গতিকে দেখা যায় যে সূৰ্যৰ ৰশ্মিত যেনেদৰে ভাল আৰু বেয়া দুয়োটা গুণেই আছে, একেদৰে বা দুয়োটা প্ৰভাৱ থাকে, একেদৰে ইণ্টাৰনেটৰো ভাল আৰু বেয়া এই দুয়োটা গুণেই আছে। ব্যৱহাৰকাৰীৰ ওপৰতে ইয়াৰ প্ৰভাৱ নিৰ্ভৰ কৰে। ইয়াৰ পিছৰ কুৱেশ্যনটো এটা দীঘল কুৱেশ্যনেই। কুৱেশ্যন নম্বৰ 13, ইণ্টাৰনেটৰ তিতা-মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। উত্তৰটো হ'ব এনেধৰণৰ: পৃথিৱীৰ সকলো বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থকাৰ দৰে বিজ্ঞানৰ চমৎকাৰী অৱদান ইণ্টাৰনেটৰো ভাল আৰু বেয়া দুয়োটা দিশেই আছে। ইণ্টাৰনেটৰ তিতা-মিঠা গল্পটোৰ মুখ্য চৰিত্ৰ কুঁৱলীৰ দেউতাকে তাইৰ জ্ঞানৰ পৰিধি বাঢ়িব বুলি আশা কৰি তাইক ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ এটা কিনি দিছে। কুঁৱলীয়েও ইণ্টাৰনেটৰ পৰা নানা সুবিধা গ্ৰহণ কৰিছে, কিন্তু ইণ্টাৰনেটৰ নানা সুবিধা গ্ৰহণ কৰাৰ লগতে তাইৰ ইণ্টাৰনেটৰ প্ৰতি বাঢ়ি অহা আসক্তিয়ে তাইক পৰিয়ালৰ পৰা ক্ৰমান্বয়ে আঁতৰাই আনিছে। সুস্থ সামাজিক আচৰণ তথা দায়িত্ববোধ পাহৰাই পেলাই তাইক ক্ৰমে অসুস্থ আৰু কৰ্মবিমুখ কৰি তুলিছে। পিছত সাবানা বাইদেউৰ কথাত ইণ্টাৰনেটৰ এই ক্ষতিকাৰক দিশবোৰ উপলব্ধি কৰি কুঁৱলীয়ে নিজকে আত্মসংশোধন কৰিছে আৰু ইয়াৰ সুপ্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনেদৰে দেখা যায় যে গল্পটোৰ জৰিয়তে ইণ্টাৰনেটৰ ভাল আৰু বেয়া দুয়োটা দিশ গল্পকাৰে অতি সুন্দৰকৈ ফুটাই তুলিছে। সেয়েহে গল্পটোৰ নামকৰণ ইণ্টাৰনেটৰ তিতা-মিঠা অতি সাৰ্থক হৈছে। কুৱেশ্যন নম্বৰ 14, ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰ: ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত বহুতো অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ইংৰাজীত এষাৰ কথা আছে, টু মাছ অফ এভৰিথিং ইজ বেড, অৰ্থাৎ প্ৰতিটো বস্তুৰে অতি বেছিটো সদায়ে বেয়া হয়। ইণ্টাৰনেটো ইয়াৰ ব্যতিক্ৰম নহয়। উঠি অহা ছাত্ৰ-ছাত্ৰীসকলে এই কথাটো ভালকৈ বিশ্লেষণ কৰি চাব নজনাৰ ফলতেই হওক বা উপলব্ধি কৰিব নোৱাৰাৰ বাবেই হওক, দিনটোৰ অন্যান্য প্ৰয়োজনীয় কথালৈ আওকাণ কৰি ইণ্টাৰনেটৰ ছ'চিয়েল মিডিয়া যেনে ফেচবুক, হোৱাটছআপ, ইউটিউব বা গেম খেলাত ব্যস্ত হৈ থাকে। তেওঁলোকে ইণ্টাৰনেটৰ কেঁকুৰা চেপাত ইমানেই সোমাই পৰে যে নিজৰ পৰিয়াল বা সমাজৰ পৰা ক্ৰমে আঁতৰি আহে। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হয়। সুস্থ সামাজিক আচৰণ আৰু সুস্থ জীৱন প্ৰণালী এই দুয়োটাৰ পৰা ক্ৰমে আঁতৰি আহে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে অসুস্থ হৈ পৰেগৈ। বহু সময়ত মোবাইল ফোনত ব্যস্ত হৈ থাকি ৰাস্তাত পথ দুৰ্ঘটনাৰো সন্মুখীন হয়। তদুপৰি ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেটৰ ভুল তথ্যই ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ সলনি অজ্ঞানতালৈহে ঠেলি দিয়ে। গতিকে ইণ্টাৰনেটৰ সুপ্ৰয়োগ নহ'লে ছাত্ৰ-ছাত্ৰীৰ ভাল হোৱাৰ বিপৰীতে বিস্তৰ ক্ষতি হোৱাৰহে সম্ভাৱনা দেখা যায়।
ইয়াৰ পিছৰ কুৱেশ্যন আছিল 14 নম্বৰ অৰ্থ লিখা ক্ষতি অপকাৰ নষ্ট বা ধ্বংস বিজুতি যন্ত্ৰ আদিত ওলোৱা বেমাৰ বা বিসংগতি গুণাগথা ভবা চিন্তা চৰ্চা কৰা উদাৰ অনুৰাগহীনতা বা শূন্যতাবোধ পুঞ্জীগত সঞ্চিত বা গোট খাই থকা ইয়াৰ পিছৰ কুৱেশ্যন 15 বাক্য ৰচনা কৰা চিনাকি অচিনাকি মই উদাহৰণস্বৰূপে তোমালোকক কেইটামান বাক্য বনাই দিছোঁ তোমালোকে বাক্যবোৰ নিজেই ৰচনা কৰিবা তেতিয়াহে বেছি ভালদৰে তোমালোকে পৰীক্ষাত প্ৰশ্ন উত্তৰসমূহ লিখিব পাৰিবা মানে বাক্য ৰচনা কৰিব পাৰিবা বাক্য ৰচনা মুখস্থ কৰাৰ কথা নহয় বিয়াৰ ৰভাতলিখন চিনাকি অচিনাকি বহুত মানুহেৰে ভৰি পৰিছে অলিক সপোন পঢ়া শুনা নকৰি শুই বহি থাকি ভাল চাকৰি পাম বুলি ভবাটো অলিক সপোনহে মাত্ৰ নাকে মুখে খৰখেদাকি দেই তোমাৰ অৰ্থবিলাক ক'বলৈ পাহৰি গ'লোঁ অচিনাকিটো বুজি চাই মানে চিনাকি বা অচিনাকি দুইটা মিক্স হৈ থকা অলিক সপোন মানে যিটো কথা অবাস্তৱ কল্পনা যিটো আমি বাস্তৱতে নহয় সেই কথাটো নাকে মুখে মানে খৰখেদাকৈ ঋতুৱে স্কুলৰ পৰা আহি নাকে মুখে দুটামান ভাত গুজিয়েই খেলিবলৈ দৌৰ মাৰিলে পৰীক্ষা নিৰীক্ষা বিজ্ঞানীসকলে বহু পৰীক্ষা নিৰীক্ষা চলাইয়ে আছে পিছে এতিয়ালৈকে COVID-19ৰ সঠিক ঔষধটো উলিয়াব পৰাই নাই তেনেহ'লে আজি ইমানতে আমি ইণ্টাৰনেটৰ তিতা-মিঠা নামৰ গল্পটো প্ৰশ্নোত্তৰসমূহ সামৰণি মাৰিছোঁ আশা কৰিছোঁ তোমালোকে ইয়াৰ পৰা অলপ হ'লেও উপকৃত হ'বা আৰু তেতিয়াই মোৰ শ্ৰম সাৰ্থক হ'ব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি যাবা ধন্যবাদ